সময়ত কৈ দিব যে টুপি দাড়ি লুঙিৰ চৰকাৰ হ'ব হয়নে নহয় অসমত মুছলমানে চৰকাৰ কৰিব পাৰিব নেকি পাৰিব নেকি মিয়া মানুহে চৰকাৰ কৰিব পাৰিব মিয়া মানুহ চিফ মিনিষ্টাৰ হ'ব পাৰিব নোৱাৰে তেতিয়াহ'লে কেলে কৈ দিয়ে তেতিয়াহে উজনি অসমত ভোটটো হিমন্তত কৰিব হয় নাই এই দাড়ি আহি গ'ল বুলি ক'বলৈ এই টুপিৱালা আহি গ'ল এই আমি দিছপুৰ বচাব লাগিব হয়নে নহয় এইটো বুদ্ধি বতৰৰ দিনৰ হয়নে নহয় আপোনালোকে কওক আজমলৰ বুদ্ধি এইটো হয়নে নহয় তেওঁলোকে দুইটাই মিলিজুলি কৰে নে নকৰে গতিকে দুইজনকে সম্পূৰ্ণ বিদায় দিব দুইজনক হিন্দু সাম্প্ৰদায়িকতাকো বিদায় দিব লাগিব আৰু মুছলমান সাম্প্ৰদায়িকতাক মোক আপোনালোকে বেয়া পালেও পাব দেই মুছলমান সাম্প্ৰদায়িকতা আমাক নালাগে আৰু হিন্দু সাম্প্ৰদায়িকতাও সমানে আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিম আৰু মুছলমান সাম্প্ৰদায়িকতাকো উটুৱাই দিম হয়নে নহয় আৰু হিন্দু মুছলমানৰ ঐক্যবদ্ধ অসম এখন লাগে হিন্দু মুছলমান ভাই হিচাপে থাকিব লাগে কোনেও নক'ব যে মুছলমানক আমাক চিফ মিনিষ্টাৰ লাগে আপোনালোক অসমত চিফ মিনিষ্টাৰ হ'ব নোৱাৰে এনে কথা কৈ থাকি লাভ নাই এনে বতৰ দিনৰ ভাষা উৰাই লাভ নাই হয়নে নহয় আপোনালোকে নোৱাৰে অসমত মুছলমানে মিয়া মানুহে চিফ মিনিষ্টাৰ হ'ব নোৱাৰে অসমৰ খিলঞ্জীয়া জনজাতি মানুহ হ'ব হয়নে নহয় নাই মইতো হিমন্ত বিশ্ব শৰ্মাক কওঁ যে তুমিও হ'ব নালাগে তুমিও কাহানি আহিছা আমাৰ জনজাতি ভূমিপুত্ৰসকলক দিয়া ভাই চিফ মিনিষ্টাৰ হয়নে নহয় কওক হয়নে নহয় আপোনালোকে কওক তুমি কোনদিনা আহিছা হয়নে নহয় তো গতিকে একদম স্পষ্টকে কথাটো অসমৰ আপোনালোকে উত্থাপন কৰিব লাগে যে অসমৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰী পদটো জনজাতি আৰু অনুসূচিত জাতিৰ কাৰণে সংৰক্ষিত অসমৰ খিলঞ্জীয়া অনুসূচিত জাতি আৰু জনজাতিৰ কাৰণে সংৰক্ষিত হয়নে নহয় আপোনালোকে উল্টাকে কথা কোৱা আৰম্ভ কৰকচোন অসমৰ মানুহৰ পক্ষত কথা কোৱা আৰম্ভ কৰকচোন তেতিয়া কেনেকে আপোনালোকে অত্যাচাৰৰ সন্মুখীন হয় আপোনালোকে নিজে দেখিবলৈ পাব এতিয়া বদৰুদ্দিনে কৈ থাকিব এই আমি লুঙি দাড়ি চৰকাৰ বনাবলৈ গৈ আছো বদৰুদ্দিন কিয় মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব এই বদৰুদ্দিনে মুখ্যমন্ত্ৰী হৈ কি কৰিব আপোনালোকৰ কাৰণে এতিয়া 16-17 জন জিকাৰ পাছত কি কৰিলে তেওঁ হয়নে নহয় কিবা এটা কাম আপোনালোকৰ কাৰণে কৰিলে নেকি কওকচোন নাই কৰা হস্পিটেলো যদি বনাইছে এইটো সুজাইহে বনাইছে হয়নে নহয় এনে কৈ থাকিতো লাভ নাই মানে তেওঁৰ ৰাজনীতিৰ কাৰণে আপোনালোকে মাৰ খাইছে আপোনালোকৰ পিঠিত মাৰ পৰিছে হয়নে নহয় কওক উজনিলৈ যাব নোৱাৰে গুৱাহাটীলৈ যাব নোৱাৰে বেংগলোৰলৈ যাব নোৱাৰে কাৰ কাৰণে মামা আৰু চাচাৰ কাৰণে হয়নে নহয় দুইজনৰ কাৰণে হয়নে নহয় গতিকে এই দুইজনক ৰাজনীতিৰ পৰা বিদায় দিয়ক